हाय गाइस आं दिदोम ब्लग इउटुब चेनेलनिफ्राय बयखौबो आंनि गोसो गोरबोनिफ्राय खुलुमनायखौ जासिहरनाय थाबाय। आं नोंथांमोननो मोनसे ब्लग दिन्थिबाय गामाखालिनि बायदिनो। दिनैनि ब्लगा जाहैबाय राजनितिकनि जाहैबाय। नैबे नांगोल पार्टी BPF बिथांमोनहा नैबे उदालगुरि डायमन्ड फिल्डआव बेयाव सुबुं गौमा मोनसे बिराद गिदिरथार मिटिं जानो थांगासिनो दं। बेयाव हान्जा सुरनायखौ नोंथांमोनाथ' नुगासिनो दं गाइसमोन। बेनो जाहैबाय BPFनि मोनसे हान्जा सुरनाय रेलि आरोखि। बेखौनो नोंथांमोना आं एसे शेयर खालामनो सानलायबाय। हाय গাইজ মই দিদম ব্লগ ইউটিউব চেনেলৰ পৰা স্বাগতম জনালোঁ। আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ এতিয়াতো BTCৰ নিৰ্বাচন আহি আছে কেইদিনমান পিছতে। সেইটো কাৰণে আমাৰ এতিয়া নিৰ্বাচনৰ হোৱা দোৱা হৈ আছে। আজি BPFৰ আজি বিৰাট ডাঙৰ মিটিং হ'বলৈ গৈ আছে। এইটোকে মই আপোনালোকক অলপ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। শেষলৈকে চাই যাব বুলি মই আশা কৰিছোঁ। আৰু শনিবাৰ দুইটি নতুন বন্ধু আহিছে, মোক ছাপোৰ্ট কৰিব ইচ্ছা আছে যদি কৰি গ'লে হ'ল, মই আপোনাক পেক কৰি দিম। থেংক ইউ। নोंथांमोनहाबो आंखौ जुदि BPF जिंदाबाद नङा तो আজি उदालगुरि जिल्ला हिसाबै जितु आशीर्बाद रेली एकदम पूरा पारफेक्ट और 100% सक्सेसफुल হয় না এই আশীর্বাদ রেলি সকলো জাতি জনগোষ্ঠী আছে ইয়াত বড় আছে না নাই ইয়াত আজি রেলি দিননি রেলিয়াव बर' मानसि दंना गैया सिन्दा आदिवासि दंना गैया आदिवासि আছে না নাই আছে मुस्लिम আছে না নাই गोरखा আছে না নাই गोरखा हिंदीवासी আপনি একলা আর বেঙ্গলি আছে না নাই আছে না বেঙ্গলি আছে বেঙ্গলি নাচিব অলপ পিছত বেঙ্গলি ডান্স একটা আছে আর রাজবংশী আছে না ডান্স পার্টি আছে না নাচিব রাজবংশী নাচা পার্টি আছে না নাই আহা নাই আছে রাজবংশী আছে বেঙ্গলি আছে হিন্দিভাষী আছে আর আদিবাসী আছে সান্থালি আছে এই সান্থালি আছে না নাই আছে না সান্থালি আছে আর গোর্খা আছে বড় আছে মুসলিম আছে সব জাতি জনগোষ্ঠী আছে ইয়াত হয় না এইটোৱে আমাক লাগে শান্তি আমাক লাগে একতা আমাক লাগে উন্নয়ন ইয়াৰ কাৰণে এই BPF দলটো জন্ম হৈছিল সবেই জানে সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ মানুহক লৈ পেলাই এই BPF দল উদ্দেশ্য এটাই যে আমাক জাগাত শান্তি লাগে জাগাত উন্নয়ন লাগে জাগাত আমাৰ একতা লাগে এই উদ্দেশ্য লৈ পেলাই আমি BPF দল গঠন কৰিছো আৰু আগন্তুক যিটো BTC নিৰ্বাচন হ'বলৈ গৈ আছে বেছি দিন নাই এই সেপ্টেম্বৰ মাহৰ লাষ্টতে নিৰ্বাচন হ'বলৈ গৈ আছে আৰু এই নিৰ্বাচনত আমি সকলো জাতি জনগোষ্ঠী মিলাই পেলাই BPF দলকে আমি কি কৰিব জয়যুক্ত কৰিব হয় না বেশি দিন না প্রমোদ বড় সরকার আজি 19 তারিখ এই 25 তারিখতে নোটিফিকেশন আহিব 5 দিন মাত্র আছে সরকার হয় না আজি 19 তারিখ 20 21 22 23 24 25 6 দিন 5 দিন পিছত প্রমোদ বড় সরকার আৰু নাই ইয়াত কিছুতে বিদায় আজি ওদালগুৰি যিটো ৰেলী এই প্রমোদ ভাই ছাই আছে যে one line of ছাই জানে লাইন অফ ছাই আছে যে ভাবে এই লাগে উঠিব আৰু কি উঠিব মই কৈছো BPF কাৰো লগত বুজাবুজি নাই BPF অকলে নিৰ্বাচন খেলিম বুলি
4-5 বছর আগৰ পৰাই প্ৰচাৰ চলাই আছে আজিলৈকে এইটোৱে আছে আৰু ভৱিষ্যত থাকিব চিন্তা কৰিব নালাগে মোৰ ওপৰত ডাউট কৰিব নালাগে লাভ নাই এইফালে আৰু কোনোবা কয় কংগ্ৰেছে কয় আগ্ৰামা বোলে বিজেপিৰ এজেণ্ট আগলা নাকি বিজেপিৰ এজেণ্ট হ'ব পাৰে নাই ইলেকশ্যন আহিছে BTC ইলেকশ্যন আহি আছে এই সময়ত সব ৰাজনীতিক পাৰ্টি আহিব কংগ্ৰেছো আহিব বিজেপিও আহিব ইউটিউবো আহিব ৰাইজৰ দলো আহিব অসম জাতীয় পৰিষদ দলে আহিব ইউটিউবেও আহিব সবে ক'ব নিজকে জিকাবৰ কাৰণে যি ধৰণৰ কথা ক'ব লাগে যি ধৰণৰ ৰাইজক প্ৰচাৰ কৰিব লাগে এইবিলাক কৰিব সবে কৰিব নিজৰ পাৰ্টিটো জিকাবৰ কাৰণে বহুত কথা ব্যৱহাৰ কৰিব ইয়াৰ ওপৰত সাৱধান মই কৈছো আপাতত আজিৰ দিনত BTC অঞ্চলত কোনো ৰাজনীতিক পাৰ্টি নাই বিপেট দলৰ লগত চেলেঞ্জ কৰিব পৰা বাছ কোন দল আছে বিপেপে 1 নম্বৰত বিপেপ আমি কৈছো বিজেপিয়ে 2 নম্বৰত আমি কৈছো ইউপিএল লাটা তাৰমানে লাষ্ট তাৰমানে ইয়াৰ পিছত কংগ্ৰেছ কিবা কিবি থাকিব পাৰে না বিজেপিৰ পিছত তাৰমানে ইউপিএলটো লাটা যোনটা পাইলে মাহনে বিকো লাষ্ট আমাৰ কোন পাকাৰ লাটা বুলি কয় গমনি লাটা নামা जोबथाबाय लाटा बर' माखा लाटा बलखौ जोबथाबाय गैलानिफ्राय बेनो जोबथानाय আমাৰ পিছত তাৰমানে বিজেপি থাকিব পাৰে ইয়াৰ পিছত কংগ্ৰেছো থাকিব পাৰে ইয়াৰ পিছত ইউডিএফ থাকিব পাৰে ইয়াৰ পিছত ৰাইজৰ দল থাকিব পাৰে ইয়াৰ পিছত অসম জাতীয় পৰিষদ থাকিব পাৰে ইয়াৰ পিছত ইউডিএফ থাকিব পাৰে ইয়াৰ পিছতে লাষ্টত লাটা লাষ্ট जोबथानाय Dambale, ini sana mana? Itu, gila. 100% ভুল নকৰি জাতি জনগোষ্ঠী মিলাই পেলাই এই বিভেদটো শান্তি বজাই ৰাখি একতা বজাই ৰাখি এই অঞ্চলত আমি উন্নয়নৰ কাম কৰিম আমি কৈছো কোনো গৰ্খাই হওক ৰাজবংশী হওক বা সান্থালী বা আদিবাসী বা হিন্দীভাষী বা বেংগলী বা অসমীয়াই হওক বা কোনোবা মুছলিমেই হওক সবে ব্ৰিটিছৰ মানুহ সেই কথাটো বড়ো লিবাৰেশ্যন টাইগাৰ বা BNP নিজাবতীয়াকৈ লিখি পেলাই চুক্তি কৰা নাই গম পাইছে এইটো হ'ল দিছপুৰৰ অসমৰ বুৰখ্ৰেট বুদ্ধিজীৱী আৰু দিল্লীৰ বুদ্ধিজীৱী বুৰখ্ৰেট দিল্লী গভৰ্ণমেণ্ট আৰু আসাম গভৰ্ণমেণ্টে লিখি পেলাই আমাৰ বড়ো লিবাৰেশ্যন টাইগাৰ BNP লগত চুক্তি কৰিছে এই চুক্তিটো BNPয়ে নিজাবতীয়াকৈ লিখি পেলাই কৰা নাই এই চুক্তি দিল্লী আৰু দিছপুৰহে লিখি পেলাই আমাৰ লগত চুক্তি কৰিছে এই চুক্তিটো আমি মানি লৈছে যে BTC সেইটো 6 শিডিউলৰ আণ্ডাৰত হওক বড়ো ভাষা 8 শিডিউলত হওক BTC অঞ্চলত 4টা জিলা হওক 5টা নতুন সাব ডিভিজন হওক সেইবিলাক গোটেই কিবাটো আমি লিখা নাই লিখিছে দিল্লী আৰু দিছপুৰত বুদ্ধিজীৱী আৰু যিসকল চৰকাৰত আছিল জানে মই লিখি পেলাই লোৱা নাই এই চুক্তিটো দিল্লী গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্টে লিখি পেলাই আমাৰ লগত চুক্তি কৰিছে এই কাৰণে আমি কৈছো যে 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে বাঙালী হওক অসমীয়াই হওক ৰাজবংশী হওক গোৰ্খাই হওক হিন্দীভাষী ৰাজবংশী বেংগলী বা বড়ো যিমান জাতি জনগোষ্ঠী আছে সবেই ব্ৰিটিছৰ বাসিন্দা